এক নম্বৰ ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মিচিং আৰু দেউৰীসকলে ধান আনিবলৈ কি ব্যৱহাৰ কৰে? উত্তৰটো হৈছে হাতী ব্যৱহাৰ কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে জোঁটৰৰ সৰু আৰু সহজ আকৃতিটোৰ নাম কি? উত্তৰটো হৈছে টাকুৰি। গ নম্বৰ প্ৰশ্নটো হৈছে টাকুৰিৰে কি কৰে? উত্তৰটো হৈছে টাকুৰিৰে এৰী বা কপাহৰ সূতা কাটে, সূতা পকায়। খ নম্বৰ প্ৰশ্নটো হৈছে সূতাকল বা যঁতৰ নাথাকিলে কি হ'ব? উত্তৰটো হৈছে সূতাকল বা যঁতৰ নাথাকিলে কাপোৰৰ সলনি গছৰ বাকলি পিন্ধিব লাগিব। ঙ নম্বৰ প্ৰশ্নটো হৈছে সাঁচিপাতত কিহেৰে লিখা হয়? উত্তৰটো হৈছে সাঁচিপাতত খাগৰি কলমৰ দ্বাৰা হাতেৰে আখৰ লিখা হয়। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে বৃত্ত বা চক্ৰক আগৰ দিনৰ মানুহে ৰহস্যজনক বস্তু বুলি কিয় পূজা কৰিছিল? উত্তৰটো হৈছে কাৰণ বৃত্তৰ কোনো আৰম্ভ নাই, শেষ নাই, সি অনন্ত। দ্বিতীয় ৬ নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা ইৰাকত চকাৰ ব্যৱহাৰ কৰা হৈছিল? উত্তৰটো হৈছে খ্ৰীষ্ট জন্মৰ ৩,২৫০ বছৰ আগৰে পৰাই ইৰাকত চকাৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্গীয় নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু ইজিপ্তত চকাৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল? উত্তৰটো হৈছে ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনত আৰু ইজিপ্তত খ্ৰীষ্টপূৰ্ব ২৭০০ চনৰ পৰা চকাৰ ব্যৱহাৰ হৈছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে কাঠৰ চকা ক্ষয় নাযাবলৈ কি কৰা হৈছিল? উত্তৰটো হৈছে কাঠৰ চকা ক্ষয় নাযাবলৈ ধাতুৰ ঘেৰ দিয়া হৈছিল। ২ নম্বৰ ক নম্বৰ প্ৰশ্নটো হৈছে ঘৰৰ পৰা ওলালেই কিমান ধৰণৰ চকাযুক্ত গাড়ী দেখিবলৈ পোৱা যায়? উত্তৰটো হৈছে ঘৰৰ পৰা ওলালেই দুচকীয়া চাইকেল, তিনিচকীয়া ৰিক্সা, দুচকীয়া গৰু গাড়ী, ঘোঁৰা গাড়ী, চাৰিচকীয়া মটৰ গাড়ী, ছয়চকীয়া লৰী এনেধৰণৰ চকাযুক্ত গাড়ী দেখিবলৈ পোৱা যায়। খ নম্বৰ প্ৰশ্নটো হৈছে কুমাৰে কেনেকৈ মাটিৰ বাচন বৰ্তন সাজে? উত্তৰটো হৈছে চাকখনৰ চকৰিটোৰ মাজতে মাটিখিনি থৈ চকৰিটো ঘূৰাই দিয়ে। আলফুলকৈ আঙুলিৰে মাটিখিনি হেঁচি কুমাৰে চৰু, কলহ, ফুলৰ টাব আদি সাজে। গ নম্বৰ প্ৰশ্নটো হৈছে ঘড়ীৰ কাঁটা কেইডাল কেনেকৈ ঘূৰে? উত্তৰটো হৈছে ঘড়ীৰ ভিতৰখনত সৰু ডাঙৰ বহুতো চকা বা চকৰি থাকে। শেনৰ ঘেৰটো খাঁজ কটা, শেনৰ বা মাজৰ ডিলাডালত সেই খাঁজে খাঁজে খাপ খাই লাগি থকাৰ বাবে এটা চকা ঘূৰিলে আনটো চকা ঘূৰে। ডাঙৰবোৰ লাহে লাহে, সৰুবোৰ খৰকৈ, সেইবোৰেই জোখমতে ঘূৰি সময়মতে কাঁটাকেইডাল ঘূৰাই দিয়ে। ঘ নম্বৰ প্ৰশ্নটো হৈছে চকা নাথাকিলে মানুহৰ কি কি বিপদ হ'ব পাৰে? উত্তৰটো হৈছে চকা নাথাকিলে পানীত চলিব অকল নাও আৰু ভেলা, জাহাজতো যে চকৰি আছে। আলিবাটত কোনো গাড়ী নাথাকিব, মানুহে হয় খোজ কাঢ়িব লাগিব নহ'লে ডোলাত উঠিব লাগিব। সূতাকল বা যঁতৰ নাথাকিলে কাপোৰৰ সলনি গছৰ বাকলি পিন্ধিব লাগিব। কিমান বাজিল বুলি চাবলৈ ঘড়ীও নাথাকিব, ছপাখানা বন্ধ হ'ব, কিতাপ পত্ৰ একো নোহোৱা হ'ব, সাঁচিপাতত খাগৰি কলমেৰে আখৰেৰে লিখিব লাগিব। আৰু ঙ নম্বৰ প্ৰশ্নটো হৈছে চকাৰ আৱিষ্কাৰ কেনেকৈ হৈছিল? উত্তৰটো হৈছে চকৰি বা চকাৰ আৱিষ্কাৰ মানুহৰ বৰ ডাঙৰ আৱিষ্কাৰ। ঘূৰণীয়া কাঠ এচোটাৰ মাজেৰে শলা বা ডিলা এডালত ভৰাই ঘূৰাব পৰা বুদ্ধিটো যেতিয়া উলিয়াব পাৰিলে তেতিয়াৰ পৰাই যন্ত্ৰৰ আৰম্ভণি। চকা সজাৰ বুদ্ধিটো মানুহে নিজে উলিওৱা। প্ৰকৃতিত সিহঁতে চকা দেখা নাছিল। বহুতে ভাবে আদিম যুগত এঢলীয়া ঠাইত গছ কাটোতে একোডাল গা গছ বাগৰি অহা দেখিয়েই চকাৰ ব্যৱহাৰ সম্পৰ্কে মানুহৰ ভাব উপজে। গোটা ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰেদি গধুৰ বস্তু চোঁচৰাই বগৰাই নিয়াটোৱেই সম্ভৱতঃ চকাৰ প্ৰথম অৱস্থা আছিল।